হাই ফ্ৰেণ্ডছ, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি গৈ আছোঁ চিনেমা চাবলৈ। চিনেমা বুলি কওঁতে চাগে গম পাইছে কি চিনেমা চাবলৈ গৈ আছোঁ। হয়, আজি একলব্য চাবলৈ গৈ আছোঁ। বহুত দিনৰ মূৰত অসমীয়া চিনেমা আমি আজি হলত চাম। গতিকে এইকেইদিন একলব্যৰ বিষয়ে আপোনালোকে শুনি আছে, খুব চৰ্চা হৈ আছে ছবিখনৰ। আমিও খুব এক্সাইটেড হৈ আছোঁ, কেতিয়া চাওঁ লাগি আছে। অৱশেষত মুক্তি পালে 7 জানুৱাৰীত। আজি আমি আহি আছোঁ, এয়া ভকতে মই আজি চিনেমা চাম। যিহেতু ক'ভিডৰ পৰিস্থিতিৰ বাবে অসমীয়া ছবি জগতেই হওক, ভ্ৰাম্যমানেই হওক, স্থবিৰ হৈ পৰিছিল। গতিকে ভাল দিন আকৌ ঘূৰি আহিছে যদিও আকৌ এয়া এছবি আকৌ নতুনকৈ ওলাইছে। তথাপিও সেইবোৰক মানে অকণমান আওকাণ কৰি পেলাই আমি ওলাই আহিছোঁ আজি ছবিখন উপভোগ কৰিম বুলি। গতিকে আপোনালোককো ছবিখনৰ বিষয়ে জনাম কেনেকুৱা পালোঁ। গতিকে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকিব। বাকী হল আহি পাই গ'লোহি। এতিয়া চিনেমা চাম আৰু টিকেট কৰি লওঁ, চাই থাকিব। ৰাইজ ইতিমধ্যে টিকেটৰ কাৰণে লাইন পাতিছে। নিশ্চয় আজি মানুহ হ'ব, কাৰণ বহুত দিনৰ মূৰত চিনেমা চাবলৈ আহিছে সকলোৱে। প্ৰায় 2টা বছৰৰ পাছত নেকি, অনুমান 2-2.5 বছৰৰ পিছত চিনেমা হ'ব। আজি একলব্য চাম, খুব ভাল লাগি আছে মনটো। এইয়া সকলো একলব্য চাবলৈ আহিছে। এইটো আমাৰ ভকতে টিকেট কৰি আছে। কৰি ল টিকেট কৰি ল। বহুত দিনৰ মূৰত চিনেমা চাবলৈ আহিছে ৰাইজ। এইখনে হৈছে একলব্যৰ পোষ্টাৰখন, একদম পূৰা ডাঙৰকৈ লগাই থৈছে হলত। এইয়া কমল দা সকলোৰে প্ৰিয়। 2টি মনৰ জোনাকৰ পিছত সকলোৰে আৰু অধিক প্ৰিয় হৈ পৰিছে। গতিকে আজি চাম কমল দাৰ একশ্যন। প্ৰতিজন একলব্যৰ শিল্পীলৈ শুভেচ্ছা জনাইছোঁ। টিকেট কৰা হৈ গ'ল। এইয়া কমল দাৰ গাতে ভেজা দি পেলাই ৰৈ আছোঁ। এতিয়া আমি হলৰ ভিতৰলৈ সোমাই যাম। হললৈ অহাৰ আগতে আপোনালোকক এটা কথা জনাই থওঁ যে যিসকলে ক'ভিডৰ 2nd ড'জ লৈছে তেওঁলোককহে এণ্ট্ৰি কৰিবলৈ দিছে। টিকেট কাউণ্টাৰত যিখন ক'ভিড ভেকচিনৰ ফাইনেল চাৰ্টিফিকেটখন সেইখন বিচাৰিছে। গতিকে আপোনালোকে চিনেমা উপভোগ কৰিবলৈ আহোঁতে সেই 2nd ড'জৰ কাগজখন মোবাইলতেই হওক বাৰু হাততেই হওক, যেনেকৈ পাৰে তেনেকৈ লৈ আহিব। গতিকে এতিয়া হললৈ সোমাই যাওঁ, চাই থাকিব। এতিয়া চিনেমা হলৰ ভিতৰলৈ সোমাম। মাস্ক লগাই ল'লোঁ। এইয়া দাদাক টিকেট দি পেলাই আমি সোমাই আহিছোঁ চিনেমা হলৰ ভিতৰলৈ। গতিকে যিমান পাৰোঁ অকণমান পৰিৱেশ দেখুৱাম চিনেমা হলৰ, চাই থাকিব আৰু। এইয়া আমি পাই গ'লোহি চিনেমা হল। এতিয়ালৈকে মানুহ আহি পোৱাহি নাই বাৰু। আমি মেটনি শ্ব' চাম 2 বজাৰ পৰা। এতিয়াও আধা ঘণ্টামান বাকী আছে। বাকী ৰাইজক টিকেট কাউণ্টাৰৰ ওচৰত ভিৰ কৰা দেখিছোঁ বাৰু। হ'ব আৰু অলপ দেৰি পিছত। ৱাও, আৰম্ভ হৈ গ'ল একলব্য। গতিকে এতিয়া মোবাইলৰ কেমেৰা অফ কৰিব লাগিব, যিহেতু ৰেকৰ্ডিং কৰাটো এটা অপৰাধ। গতিকে প্ৰথম ষ্টাৰ্টিংখন এনেকৈ অকণমান দেখুৱাই পেলাই এতিয়া কেমেৰা অফ কৰিছোঁ। বাকী চিনেমাখন কেনেকুৱা পালোঁ আপোনালোকক জনাম, চাই থাকিব। 2000 years later. ছবিখন উপভোগ কৰি আছোঁ। এতিয়া ইণ্টাৰভেল দিলে, গতিকে অকণমান ৰিলেক্স হ'বৰ কাৰণে বাহিৰলৈ ওলাই আহিছোঁ। এইয়া ভকতে সৰু বান্ধি চুই পেলাই আহিলে। গতিকে সম্পূৰ্ণ ছবিখন চাই পেলাই আপোনালোকক জনাই আছোঁ কেনেকুৱা হৈছে। এতিয়ালৈকে বাৰু খুব ভাল লাগিছে। বাকী পাছৰখন আপোনালোকক কৈ আছোঁ। ফাইনেলি আমাৰ একলব্য চোৱা হৈ গ'ল। এতিয়া আপোনালোকক কেনে পালোঁ ছবিখনৰ বিষয়ে জনাম। জনাবলৈ বৰ বিশেষ একো নাই। একদম মুখত হাঁহি দেখি চাগে গম পাইছে, একদম হাঁহি মুখে হলৰ পৰা ওলাই আহিছোঁ। একলব্য সঁচাই খুব এখন সুন্দৰ অসমীয়া ছবি আমাক উপহাৰ দিলে। আচলতে ছবিখনত কমল দাই কোৱাৰ দৰে নৱৰসৰ উপৰিও যদি আৰু কিবা ৰস আছে আমি দিবলৈ চেষ্টা কৰিছোঁ। সঁচাকৈ খুব সুন্দৰ ছবি এখন আমি আজি উপভোগ কৰিলোঁ। ছবিখনত কি নাই মানে কমেডি,
একশ্যন ৰোমেন্স আৰু চবতকৈ ডাঙৰ কথাটো হৈছে ছাছপেন্স একদম তামাম ছাছপেন্স দিছে একদম খুব ভাল লাগিলে প্ৰত্যেকজন অভিনেতা অভিনেত্ৰীক একদম পূৰা চেলুট খুব সুন্দৰ অভিনয় কৰিছে কমলদাৰ কথাটো ক'বই নালাগে আৰু কেতিয়াবা যদি একদম চকলেট হিৰ' টাইপত ওলাইছে কেতিয়াবা আকৌ সেই হিন্দী চিনেমাৰ জানুৱাৰখনৰ একদম অক্ষয় কুমাৰ টাইপত ওলাইছে একদম তামাম লুক এটা হৈছে তাৰ পৰা আৰু এজন অভিনেতাৰ অভিনয় খুব ভাল লাগিলে প্ৰত্যেকজনৰে ভাল লাগিছে কিন্তু তাৰ মাজত আৰু এজনৰ মোৰ নাম ল'ব লাগিব কমলদাৰ লগতে ওলাই লগৰ বন্ধু বিয়াস চৰিত্ৰটো ৰূপায়ণ কৰিছে দাদাৰ নাম হিমাংশু গগৈ দাদাক একদম পূৰা চেলুট দিছোঁ খুব ধুনীয়া অভিনয় কৰিছে নতুন মুখ নতুন দেখিছোঁ খুব অভিনয় কৰিছে আৰু পুৰণি শিল্পীক সমাহাৰে সঁচাকৈ একলব্যক খুব সুন্দৰভাৱে সজাই পৰাই আমাক অসমৰ ৰাইজলৈ উপহাৰ দিছে গতিকে আপোনালোকো আহক ইমান এখন সুন্দৰ ছবি কেতিয়াও মিছ নকৰিব অৱশ্যে আজি হলত দৰ্শকৰ উপস্থিতি দেখি অকণমান মনটো বেয়া লাগিছে যিমান হ'ব বুলি ভাবিছিলোঁ সিমান নহ'ল গতিকে যিসকল অহা নাই আপোনালোকক অনুৰোধ কৰিছোঁ আহক ছবিখন চাওক আৰু এই আমাৰ অসমীয়া ছবি জগতৰ উদ্যোগটো জীয়াই থকাত আপোনালোকেও অৰিহণা যোগাওক একদম পূৰা আমি হাঁহি মুখে ভকতে মই ওলাই আহিছোঁ এই ভকতে ড্ৰাইভ কৰি আহিছে আমি ঘৰলৈ উভতি ভকত কেনেকুৱা পালা মজা চব আহিব লাগে হয় নাই চাবলৈ গতিকে সেই আশাৰে আজিৰ ভিডিঅ'টো সামৰি মাৰিছোঁ আহক আহক আপোনালোকে চাওক মিছ নকৰিব একদম আহক আৰু গতিকে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ সকলো ভালে থাকক আৰু ছবিখন চাবই কিন্তু